দেহা শুনা না কোৱাচোন যদি ঘৰৰ মানুহে তোমালে মোক বিয়া নিদিয়ে তেতিয়া তুমি বেলেগ বিয়া পাতিবানে শুনা বেঙেনা বেগুনিয়া বিলাহী লাল বেঙেনা বেগুনিয়া বিলাহী লাল তোমাক যদি মই নাপাওঁ নহয় বিয়াই নাপাতো জানা না জানা তুমি মুঠ ৰাধা ৰুক্মিণী সীতা উৰ্বশী তুমি মোৰ সপোন ফটি ইতিহাসে কব আমি এলাৰ্মটো বন্ধ কৰাৰ পিছত যিমান টোপনি আহে নহয় মা কসম গোটেই ৰাতিটোতো সিমান টোপনি নাহে তুমি মোক বিয়া কিয় নাপাতা হা কেলে বিয়া নাপাতা তুমি হা কেলে বিয়া নাপাতা ৰবা তুমি মিট মছলা মই মাংস বুজিলা তুমি মিট মছলা মই মাংস আৰু তোমাক বিয়া পাতিলে মোৰ জীৱন হ'ব সেইকাৰণে বিয়া নাপাতিম শুনা না তোমাৰ গাৰ্লফ্ৰেণ্ডজনী ঢুকালে বুলি শুনিছো বিশ্বাস কৰা লগৰবোৰে আজিও তোমাৰ কথা সোধে আৰু মই হাঁহি এটা মাৰি কওঁ আছে থাকে ক'ৰবাত কাৰোবাৰ লগত চেনি তেনি খাই সঁচা কথাটো কৈছো ন মই টেনচন ল'ব নালাগে মোক এখনেতো আছিলে নমস্কাৰ সকলো ল'ৰাই যে কৈ থাকে চব ছোৱালীয়ে চেনি খায় কিন্তু চব ছোৱালীয়ে চেনি নাখায় কিছুমান ছোৱালীয়ে গন্ধাও কেপিও খায় সিদিনা আকৌ ছোৱালীকেইজনী কিনো আনচা না ফানচা বুলি কৈছিলে কিবা আই লাভ ইউ নো কি মই ইংলিছ বুজি নাপাওঁ তই মোক শিকাবি অকমান ইংলিছ আকৌ ওলালে সেইজনী কি আনচা ফানচা লাগে ক মই ইংলিছ বুজি নাপাওঁ দেই অসমীয়াত ক ইমান ডাঙৰ ইংলিছ কিটো তই মোক বচা আজি তই আনচা না ফানচাটো দে মই যাওঁগে আৰে তহঁতি শুন না কালি বিয়াত ডাঙৰ ঘটনা এটা হ'ল নহয় কি হ'ল মানে মোৰ যে ক্লাছ দিবলি না দেখা তাইৰ লগত মই কালি ফুৰিবলৈ গৈছিলো নহয় মানে ডেটিঙত তাইৰ লগত ম'ম' খাইছো চাওমিন খাইছো চিকেন লেগ পিচ দুটা টানি খাইছো আৰু তাৰপিছত কি হ'ল তাৰপিছত কি হ'ব ৰাতিপুৱাহে গম পাইছো মই যে সপোন দেখি আছিলো নীলা আজিকালি যে মানৱীয়তা বোলা বস্তুটো একদম নাইকিয়া হৈ গৈছে ন বেলেগৰ কথা নাজানো ভনী মোৰ কিন্তু বহুত আছে কেনেকে মানে তই কথা শুনিবি নেকি যোৱাকালি যে আমাৰ পুখুৰীটো দুজনীকে মাছ ডুবি মৰিব লৈছিলে মই গৈ পিনে সিহঁতক তুলি আনি পাৰত তুলিলো তাৰপিছত কি আৰু সিহঁতি আনন্দতে ফূৰ্তিতে জপিয়াই আছে কি আকৌ মানৱীয়তা